মই ডক্টৰ ইফতিকাৰ হুছেইন আৰু মই এজন মানসিক ৰোগ বিশেষজ্ঞ। আজি আমি এটা নতুন ভিডিঅ' চিৰিজ আৰম্ভ কৰিম বুলি ভাবিছোঁ। এইটোত হ'ল আমি আইডেণ্টিফিকেশ্যন বা চিনাক্তকৰণ বিভিন্ন ধৰণৰ মানসিক বেমাৰ, যে লক্ষণ কি হ'ব পাৰে আৰু আমি কেনেদৰে গম পাব পাৰোঁ এইবোৰ বেমাৰ হয় বা এইটোত আমি ট্ৰিটমেণ্টৰ দ্বাৰা উপকৃত হ'ব পাৰোঁ। পোনপ্ৰথমবাৰৰ বাবে আমি যিটো বেমাৰৰ বিষয়ে ব্যাখ্যা কৰিবলৈ ওলাইছোঁ সেইটো হ'ল পেনিক ডিছঅৰ্ডাৰ। এতিয়া পেনিক ডিছঅৰ্ডাৰত আকস্মিকতা বা হঠাৎ উৎপত্তি হোৱাটো এটা প্ৰথম লক্ষণ হয়। ইয়াৰে লক্ষণ কি হ'ব পাৰে? পোনপ্ৰথমতে এনেকুৱা হ'ব যে মানুহজনৰ ফিয়াৰ অফ ডেথ আহে, মানে তেওঁ মৰি যাম যেন অনুভৱ হয়। লছ অফ কণ্ট্ৰল বুলি যিটো কয়, যে মানুহজনে নিজৰ ওপৰত কণ্ট্ৰল নথকা যেন অনুভৱ কৰে আৰু তাৰ ফলত তেওঁৰ বহুত ধৰণৰ শাৰীৰিক লক্ষণ অনুভূতি হ'ব পাৰে। তাৰ ভিতৰত পোনপ্ৰথমতে বুকুৰ ধপধপনিটো বাঢ়ি যোৱা, ঘামি যোৱা পটককৈ, পেটৰ কামোৰণি হোৱা, হাত ভৰি জিনজিননি উঠা, মূৰ ঘূৰাই যোৱা, চকুৰে ধোঁৱা দেখা, তাৰপিছত আপোনাৰ হঠাৎ গাটো বেয়া লাগি যোৱা, পৰি যাম যেন অনুভৱ হোৱা, উশাহ ল'ব নোৱাৰা যেন লগা, বুকুখন গধুৰ লগা আৰু হঠাৎ কোনোবা গধুৰ বস্তু বুকুৰ ওপৰত অহা যেন অনুভৱ হোৱা, এইবোৰ সাধাৰণতে লক্ষণ থাকে। গতিকে এই লক্ষণবোৰ গোটেইবোৰ যে এজন মানুহৰ তাতে থাকিব তেনেকুৱা নহয়। বেলেগ বেলেগ মানুহৰ তাত বেলেগ বেলেগ লক্ষণ থাকিব পাৰে। আৰু এইটোৰ ক্ষেত্ৰত আমি প্ৰথমতে জেনেৰেলি সৰ্বসাধাৰণে এইটোক হাৰ্ট এটেক হ'ব বা মৰিব ওলোৱা বুলি ব্যাখ্যা কৰে। কিন্তু এইটো এটা ক'বলৈ গ'লে পেনিক ডিছঅৰ্ডাৰ হয়, যিটোত আপোনাৰ সাধাৰণতে যিকোনো পৰিস্থিতিতে হ'ব পাৰে। যেতিয়া এজন য়াং ডেকা মানুহৰ এনেকুৱা ধৰণৰ লক্ষণ হয়, তেতিয়া আমি পোনপ্ৰথমবাৰৰ বাবে হাৰ্টৰ কণ্ডিশ্যনখিনি ৰুল আউট কৰাৰ পিছত মষ্ট কমন ডায়েগনচিছ বা মষ্ট কমনলি আমি পেনিক ডিছঅৰ্ডাৰৰ কথা মনত আনিব লাগে। এতিয়া পেনিক ডিছঅৰ্ডাৰ কেতিয়া হ'ব পাৰে? যিকোনো মুহূৰ্তত হ'ব পাৰে। আপুনি গাড়ী চলাই থাকোঁতে হ'ব পাৰে, আপুনি খানা বনাই থাকোঁতে হ'ব পাৰে, আপুনি ক'ৰবাত নিৰ্দিষ্ট এটা গোন্ধ পাইছে হ'ব পাৰে, কোনোবা এটা নিৰ্দিষ্ট বস্তু দেখিছে হ'ব পাৰে। আৰু সাধাৰণতে কি থাকে, আপোনাৰ পেনিক ডিছঅৰ্ডাৰৰ লগত এটা সদায় মানসিক চাপ বা কিবা ধৰণৰ ষ্ট্ৰেছ এটা এছ'চিয়েটেড হৈ থাকে, যিটোক আমি সাধাৰণতে ইভালুৱেট কৰোঁতে বা যেতিয়া আমি তেওঁলোকক হিষ্ট্ৰী লওঁ তেতিয়া সেইটোৰ পৰা ওলাই পৰে। গতিকে এইটো ঠিক হ'ব পাৰে নেকি? নিশ্চয় এইটো ঠিক হ'ব পাৰে। ইয়াৰে ট্ৰিটমেণ্ট অপশ্যনছ থাকে। আপোনাৰ যদি তেনেকুৱা ধৰণৰ আপুনি লক্ষণ অনুভৱ কৰি আহিছে, তেতিয়াহ'লে আপোনালোকে অনতিপলমে এজন চাইকিয়াট্ৰিষ্টৰ সহায় লওক আৰু ইয়াৰ পৰা সকাহ পাওক। ধন্যবাদ।